হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব জগতলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 2 ফেব্ৰুৱাৰী আৰু 2 ফেব্ৰুৱাৰীত আমি উপস্থিত আছোঁ আমাৰ পাঠশালাৰ অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে আমি ৰৈ আছোঁ। সাংস্কৃতিক শোভাযাত্ৰাৰ দল আহি আছে আৰু আমি পাঠশালাৰ মাজমজিয়াত এতিয়া থিয় হৈছোঁহি আৰু অকণমান পিছতে সাংস্কৃতিক শোভাযাত্ৰা আহি পাবহি। আপোনালোকক অসম সাহিত্য সভাৰ এই দ্বিবাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু অংশ দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালাৰ অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আজি দ্বিতীয় অংশ আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ তথা বজালীৰ নিচেই ওচৰতে থকা ভূটানৰ কৃষ্টি সংস্কৃতি দেখাইছে ভূটানীসকলে। তাৰে কিছু অংশ দেখুৱাইছোঁ আপোনালোকক। পৰিহৰেশ্বৰ দেৱালয়ৰ প্ৰতীকপট বনোৱা হৈছে। অসমৰ একমাত্ৰ তাম্ৰলিপি এই ভাস্কৰ বৰ্মাৰ দ্বাৰা সজ্জিত ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়তে আছে। তাৰ প্ৰতীকপট আপোনালোকক দেখাইছোঁ। এবাৰ চাই লওক সকলোৱে ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়। দেৱদাসী নৃত্যৰ কিছু আপোনালোকক দৃশ্য দেখাইছোঁ। ঐতিহ্য বিজড়িত শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ উলুৱাত আছে। এয়া উলুৱাৰ ভোগেশ্বৰ মন্দিৰৰ প্ৰতীকপট এটা বনাইছে, বহুত সুন্দৰকৈ বনাইছে। কলিবাৰী থানৰ বিশ্ববিখ্যাত এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম বৃক্ষ এডাল, তাৰো এটা প্ৰতীকপট বনাইছে। এইটো জালিঘাটত আছে আৰু এই জালিঘাটাৰ কলিবাৰী থানৰ বটবৃক্ষৰ এয়া এটা প্ৰতীকপট বনাইছে। নাগাৰা নাম প্ৰদৰ্শন কৰিছে। আই নাম দেখাইছে। তাৰপিছতে আছে পুতলা নাম। দেখুৱাইছে। আমি নদী পাৰৰ মানুহগেলাৰ দুখৰ কথা কবা লাজে লাগে। আগফালে বানপানী আহিলি শ্ৰী মাধৱদেৱ দ্বাৰা সজ্জিত এয়া সত্ৰসমূহৰ এটা প্ৰতীকপট, লগতে মাধৱদেৱৰো এটা মূৰ্তি আকাৰত দেখুওৱা হৈছে। ইপিনে হৰিদেৱৰ, পিছত আছে বজালীৰ গোহালি ঘৰ আৰু গাঁৱলীয়া সেৱা। মহোহো, ইয়াত মহোহো দেখুওৱা হৈছে। বিয়া নাম আৰু বিয়াৰ দৃশ্য দেখুৱাইছে, দৰা আৰু কইনা। পিছত আছে পানী তোলা বিয়া নাম গোৱা দৃশ্য দেখুওৱা হৈছে। তোলনি বিয়া গীতৰ দৃশ্য। স্বাধীনতা আন্দোলনৰ শ্বহীদ মদন বৰ্মন আৰু আওতা গছৰ মূৰ্তি দেখুৱাইছে। তাৰপিছত আছে অসম আন্দোলনৰ শ্বহীদসকলৰ। ইয়াৰ পিছতে লোকবাদ্য দোতাৰাৰ দৃশ্য। থলুৱাসকলৰ
কৃষ্টি আৰু মুছলমান সংস্কৃতি। প্ৰথম ভ্ৰাম্যমান নাট্যদল নটৰাজ থিয়েটাৰ পাঠাল সৃষ্টি অচ্যুত লেকৰৰ দ্বাৰা প্ৰতিষ্ঠিত নটৰাজ থিয়েটাৰ তাৰো অকণমান প্ৰতীকপদ হিচাপত দেখুৱাইছে। পৰম্পৰাগত নাও খেলৰ দৃশ্য। মাৰোৱাৰীসকলৰ কৃষ্টি দেখুৱাইছে তেখেতসকলে। মাৰোৱাৰীসকলে তেখেতৰ কৃষ্টি দেখুৱাইছে। টাই আহোমসকলৰ ইয়াত সিহঁতৰ কৃষ্টি দেখুৱাইছে। তাৰপিছতে আছে তিৱা সংস্কৃতি। এয়া তিৱাসকলৰ পৰম্পৰাগত কৃষ্টিবিলাক দেখুৱাইছে সিহঁতে। আছে কাৰ্বি জনগোষ্ঠী। তাৰপিছত আছে গাৰোসকলৰ সংস্কৃতি। গাৰোসকলৰ সংস্কৃতি দেখুৱাইছে। তাৰপিছত চাহ বাগিচাৰ সংস্কৃতি দেখুৱাইছে। শৰণীয়া কছাৰীসকলৰ কৃষ্টি সংস্কৃতি দেখুৱাইছে। বজালীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সিহঁতৰ কৃষ্টি সংস্কৃতিবিলাক দেখুৱাইছে। তাৰপিছত জেং বিহুৰ দল আছে। তাৰপিছত দেৱী নগা সংস্কৃতি দেখুৱাইছে। নগাসকলে দেৱী নগা সংস্কৃতি। সংস্কৃতি তেওঁলোকে প্ৰদৰ্শন কৰিছে। ডিমাচাসকলে সংস্কৃতি তেওঁলোকে প্ৰদৰ্শন কৰিছে। কোচ ৰাজবংশীৰ সংস্কৃতি। কোচ ৰাজবংশীসকলে তেখেতসকলৰ সংস্কৃতি দেখুৱাইছে। তেখেতসকলৰ সংস্কৃতি প্ৰদৰ্শন কৰিছে। মৰাণসকলৰ সংস্কৃতি। মৰাণসকলৰ সংস্কৃতি। তাৰপিছত দেওধানী নৃত্য প্ৰদৰ্শন কৰিছে। এয়া দেওধানী নৃত্য। তাৰপিছতে এয়া বড়ো নৃত্য। বড়ো নৃত্য প্ৰদৰ্শন কৰিছে। বড়োসকলৰ পৰম্পৰাগত বাগুৰুম্বা। ইয়াৰ পিছত আছে ভাওনা। ভাওনা প্ৰদৰ্শন।
এয়া ভাওনাৰ সংস্কৃতি দেখুৱাইছে বিহুৰ দৃশ্য দেখুৱাইছে মেজি ভেলাঘৰ এইপিনে মহাত্মা গান্ধীৰ মূৰ্তি এটা বনোৱা হৈছে অহিংসা পৰম ধৰ্ম কোৱা আছে আৰু এইপিনে হৈছে ভাওনা এয়া ভাওনা